আপোনালোকে গৰম কেনেকুৱা পাইছে বাৰু? আমাৰ এইফালে 42 ডিগ্ৰী চেলচিয়াছ হাইয়েষ্ট হৈছে আজি। সূৰ্য দেৱতাই গছ পুলিবোৰৰ পৰীক্ষা লৈছে নেকি? এই যে আপোনালোকে অমৃত বৃক্ষ আঁচনিত গছ পুলিবোৰ ৰুইছিলে, সিহঁতৰ লগত সূৰ্য দেৱতাই চেলেঞ্জ কৰিছে কিজানি। যি কি নহওক, গৰম কমাবলৈ এটা উপায় দিওঁ শুনক। যিমানে গৰম নহওক, মন নগলেও খাবইতো লাগিব, নহয় জানো? পেটটোতো আৰু মাৰিব নোৱাৰো। মই ৰাতিপুৱাই বেঙেনা এটা পুৰি সৰু সৰুকৈ কাটি লৈছোঁ। তাতে পিঁয়াজ, জলকীয়া, ধনিয়া পাত, জোখমতে নিমখ আৰু অকণমান সৰিয়হৰ তেল ঢালি লৈছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি পুৰা বেঙেনাৰ পিটিকা এখন বনাই ল'লোঁ। গৰমত পিটিকা দাইল ভাত খাই ভাল পাওঁ, তাতে অকণ নেমু হ'ব লাগে। এইখিনি কি ধৰিব পাৰিছেনে বাৰু? জাহিঙা ভজা চাউল 1 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। গৰমত ভাতৰ সলনি এয়া খাই মজ্জা লাগে। এমুঠিমান গজালি ওলোৱা বুট দি দিলোঁ। বুটৰ উপকাৰিতাটো ক'বই নালাগে। গজালি ওলোৱা বুটত বহু পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। গৰমত যদি খাব পাৰে খুবেই ভাল। এয়া হৈছে অসমীয়াৰ আবেগ জলপান, ভজা চাউলৰ জলপান। মই গাখীৰতকৈ এনেকৈ নিমখ তেলেৰেহে খাই ভাল পাওঁ। এতিয়া এখন কাঁহীত হেতা, 2 হেতা, 3 হেতা বাঢ়ি ল'লোঁ। এতিয়া ল'লোঁ অকণমান নিমখ আৰু ল'লোঁ সানি থোৱা পিটিকা অকণমান। মিঠাতেল অকণমান দি দিছোঁ। পিঁয়াজ ল'লোঁ 2 টুকুৰ, 3 টুকুৰ আদা চকলিয়াই ল'লোঁ। তাৰপিছতে ল'লোঁ জলকীয়া, এটা কেঁচা এটা পকা। এইখন ধুনীয়াকৈ অসমীয়া জলপানৰ থালি। এই থালিখন আপোনালোকে যদি খাব পাৰে নহয়, দিনটোলৈ পেটটো ঠাণ্ডা পৰি থাকিব। ভাত পানী খাবলৈ মন নগ'ল আৰু কেতিয়াবা এনেকৈও ভাল লাগে। ইমান গৰমত খাই চাবচোন। আজিলৈ আহোঁ, বাই বাই।